নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আগৰ কেইটা ভিডিঅ' দৰে মোৰ আজি এইটো ভিডিঅ' আপোনালোকে আকলি ল'ব আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ লাভ ষ্টৰী তৃতীয় খণ্ডটো আপোনালোকে ইতিমধ্যে প্ৰথম খণ্ডটো বহুত মৰম দিছে আশীৰ্বাদ দিছে সেইবাবে মোৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আজি এইটো ভিডিঅ' মৰমেৰে আকলি ল'ব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম খণ্ডটো চাই পেলাই আপোনালোকে ইতিমধ্যেই গম পাইছে যে আমাৰ লাভ ষ্টৰীটো ছ'চিয়েল মিডিয়াৰ যোগেৰে আগুৱাই গৈছিলে আৰু ছ'চিয়েল মিডিয়াৰ যোগেৰে আগুৱাই গৈছিলে যদিও দিন বাগৰি যোৱাৰ লগে লগে আমাৰ সম্পৰ্কবোৰ আৰু গভীৰৰ পৰা গভীৰ হ'বলৈ ধৰিলে মানে সময় বাগৰি যাব ধৰিলে তেওঁ মোৰ ভাগৰ ব্যক্তিগত কিছুমান কথা আৰু বেছিকৈ জানিবলৈ মন কৰিলে সেয়েহে এদিন হঠাতে মোৰ বিচাৰিলে ফেচবুকৰ পাছৱৰ্ডটো আৰু পাছৱৰ্ডটো দিবলৈ মান্তি হোৱা নাছিলোঁ যদিও বহু দিনৰ পাছত মই অৱশেষত দিলোঁ আৰু ফেচবুকৰ পাছৱৰ্ড লোৱাৰ পাছতো শান্ত নাথাকি মোক ছ'চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আহিব ক'লে আৰু ছ'চিয়েল মিডিয়া বাদ দিয়াৰ ক্ষেত্ৰত মই বহুত বেছি সঁহাৰি দিয়া নাছিলোঁ যদিও বহুতবাৰ তেওঁৰ লগত যুক্তিতৰ্ক কৰিছিলোঁ যিমানেই যুক্তিতৰ্কলৈ কথাবোৰ গুচি গৈছিলে আৰু তিমানেই আমাৰ কাজিয়াবোৰ আৰু বেছি ডাঙৰ হ'বলৈ গৈ আছিলে সিমানেই আমাৰ সম্পৰ্কবোৰৰ মাজত যে লাহে লাহে ফাট মেলিবলৈ আৰম্ভ কৰিছে মোৰ এনেকুৱা লাগিছিলে কিন্তু মই লাহে লাহে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু যিমানেই চেষ্টা কৰিছিলোঁ তিমানেই মানে এটা ভুলৰ পাছত আনটো ভুলে যেন আকৌ জঁপিয়াই পৰিছিলে এনেকুৱা হৈছিলে আমাৰ সম্পৰ্কবোৰ যিমানে গভীৰ হৈ গৈছিলে তিমানে কিন্তু যেতিয়া কাৰোবাক বহুত বেছি গভীৰভাৱে ভাল পোৱা যায় তেতিয়া আমাৰ মনত এনেকুৱা কিছুমান ভাৱ আহি পৰে যেন সঁচাই এই কাৰণবোৰৰ কাৰণেই আমাৰ সম্পৰ্কবোৰ সঁচাকৈ চিৰস্থায়ীভাৱে ফাট মেলি যাব নেকি এনেকুৱা কিছুমান মনত ভাৱ আহিছিলে হোৱা যেন পৰ্যায় পাইছিলেগৈ যদিও আকৌ ঘূৰি আহিছিল আৰু সঁচাকৈ হয় চাগে যাৰ ভাল পোৱা সঁচা থাকে বা যাৰ লগত বিবাহ থাকে যিমান সংঘাত অতিক্ৰম কৰিলেও আকৌ এক হয় এইটো সঁচা কথা একেবাৰে মই লাহে লাহে ফেচবুক কৰা বাদ দিছিলোঁ আৰু যেতিয়াই মই ছ'চিয়েল মিডিয়া সম্পূৰ্ণৰূপে বাদ দিছিলোঁ তেতিয়াই তেওঁ মোৰ লগত শ্বেয়াৰ কৰিছিলে নিজৰ ফেচবুক পাছৱৰ্ড আইডিবোৰ মোৰ লগত শ্বেয়াৰ কৰিছিলে অৱশ্যে সেইটো চলাই আছোঁ মোৰ তেখেতৰ আইডিৰ পৰাই মই এতিয়ালৈকে বিভিন্নজন বন্ধু বান্ধৱীৰ লগত কথা বতৰা পাতোঁ একো আপত্তি নাই কিন্তু কিয় জানো তেওঁ নিজৰ নামত বা ব্যক্তিগতভাৱে তেনেকৈ দিয়া নাছিলে কৰিবলৈ সেই সময়ত আৰু যেতিয়া লাহে লাহে ছ'চিয়েল মিডিয়াৰ প্ৰতি এডিক্টেডটো কমি গ'ল তিমানেই মই সম্পূৰ্ণভাৱে আঁতৰি আহিলোঁ এয়াই আছিলে প্ৰথম কাজিয়া লগাৰ মেইন উৎস আৰু তাৰ পাছতো যেন আমাৰ কাজিয়া শেষ হোৱা নাছিলে আৰু নতুন উৎসৰ সৃষ্টি হৈছিলে যেনে মই ক'ৰবাত যাব লগা হ'লে তেওঁক সময়ত কৈ থৈ যাবলৈ নোৱাৰোঁ বা আহি পেলাইহে কোৱা হয় বা তাত গৈ পেলাইহে কোৱা হয় এনেকুৱা ধৰণৰ কিছুমান বা তেওঁ যদি ক'ৰবাত যাব লগা হয় মই তেওঁক প্ৰশ্ন কৰোঁ তাত কিয় যাব লগা হ'ল বা কিয় গৈছিলা মোক কিয় কৈ যাবলৈ সময় নহৈছিলে এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিছিলে কিন্তু ভাল পোৱাৰ ক্ষেত্ৰত সেই সৰু কথাবোৰো যেন বহুত ডাঙৰকৈ এটা ৰূপ লৈছিলেগৈ সকলোৰে চাগে হয় মই জনাত আৰু আমাৰো হৈছিলে আৰু এতিয়াও কেতিয়াবা হয় যে সেইখিনি সময়ত নিজকে কেনেকুৱা অনুভৱ লাগে যেন মোক অৱহেলা কৰিছে বা মই তেওঁক কৈ থৈ নোযোৱাৰ কাৰণে বা আহি পেলাই কোৱাৰ পাছত তেওঁ এনেকুৱা লাগে যেন তেওঁক অৱহেলা কৰিছোঁ এনেকুৱা ধৰণৰ কিছুমান ভাৱ আহিব ধৰে যিমানেই সম্পৰ্কবোৰ বেছি দিন হৈ গৈ থাকে সেইবোৰো আছিলে এটা কাজিয়া লগাৰ মূল উৎস সেই কাজিয়াবোৰো কেতিয়াবা দুদিন দিনলৈ ৰখি গৈছিলে ঠিক হোৱা নাছিলে তাৰপাছত আকৌ নিজে আগৰ ৰূপ লৈছিলে সম্পৰ্কবোৰে এনেকৈ চলি গৈ আছিলে আৰু কিছুমান কাৰণ আছে মই তেওঁক অভিমান কৰা যেনে ধৰক অকেজনলি মানে বিহু পূজা বা কিছুমান এনেকুৱা কাৰণবশতত তেওঁ ধৰি লওক ৰাতি 1-2 বজাত আহি পেলাই ঘৰ সোমাই বা লগৰ লগত কথা বতৰা পাতি থাকে আৰু সেই পৰ্যন্ত মোৰতো টোপনি নাহিছিলে কাৰণ চিন্তা লাগি থাকে ক'ত আছে বা মানুহজন আহিব পৰা নাই বা প্ৰতিটো সময়তে ফোন কৰি খবৰ লৈ থকা হয় যিমান দেৰিৰে নহওক কিয় আৰু সেইখিনি সময়ত খবৰ লৈ থকা হয় যদিও পাছত সেয়াই হৈছিলে এটা কাজিয়াৰ উৎস যদিও সেইখিনি সময়ত অনুভৱ নহয় যে বহুদিনৰ মূৰত লগৰবোৰ লগ পাইছে অলপ সময়ৰ কাৰণে সেই বন্ধুবোৰৰ লগতো সময়বোৰ কটাক বুলি এনেকুৱা ধৰণৰ কিছুমান মনোভাৱ আহে যদিও সেইখিনি মানি ল'ব নোৱাৰিছিলোঁ আৰু অৱশ্যে কিয় ক'ৰবাত গ'লে এইটোৱে ভয় থাকে যে ক'ৰবাত কিবা নহ'বলগীয়া ঘটনা হৈছে নেকি যেনে ধৰক এক্সিডেণ্ট কিবা কিবি মনলৈ এনেকুৱা ধৰণৰ কথা মনলৈ আহে আৰু সেইবোৰ আহে কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন
হৈছিলোঁ গৈ পেলাই আমাৰ মাজত কিছুমান সৰু সৰু কাজিয়াৰ সৃষ্টি হৈছিলে ভুল বুজাবুজি হৈছিলে তাৰপাছত পুনৰ আকৌ সম্পৰ্কবিলাক আগৰ দৰে গঢ়ি উঠিছিলে আৰু এদিন হঠাৎ এনেকুৱা কিবা কাৰণতে মোৰ একজেক্ট মনত নাই কাৰণটো আৰু বহুত ডাঙৰ এখন তৰ্কযুদ্ধ সৃষ্টি হৈছিলে তাৰপিছত এনেকৈ পেলাই আমাৰ প্ৰায় এমাহ ডেৰমাহমান কণ্টেক্টত নাছিলোঁ তেওঁ মোৰ লগত কথা বতৰা পতা নাছিলে ফোন যোগে হওক বা বেলেগ মাধ্যমৰ যোগে হওক কোনো কথা বতৰা পতা হোৱা নাছিলে তাৰপিছত সেই ডেৰমাহৰ ভিতৰতে মই খুলি লৈছিলোঁ মোৰ নিজৰ কণ্টেক্ট নাম্বাৰত হোৱাটছএপটো আৰু তেওঁ আগতে দি থোৱা মোৰ সেই নাম্বাৰত মেছেজ হোৱাটছএপত লাষ্ট চিন দেখাইছিলে তেওঁৰ ফোনত পাইছিলোঁ যে মই হোৱাটছএপটো ইনষ্টল কৰি ল'লোঁ আৰু তেওঁ খং বেছি দুগুণে বাঢ়ি উঠিলে তেতিয়া আৰু তেওঁ যদিও মোৰ লগত যোগাযোগ ৰাখিম বুলি ভাবিছিলোঁ আৰু সেই কাণ্ডটোৰ পাছত মোৰ লগত মুঠেই কথা পাতিব বিচৰা নাছিলে কাৰণ কিয় মই এবাৰ নকৰোঁ বুলি কোৱাৰ পাছতো আকৌ কৰিব লগা হ'ল হোৱাটছএপটো খোলাৰ এটাই কাৰণ আছিলে তেওঁ কিমান সময়লৈকে অনলাইন থাকে বা এনেকুৱা ধৰণৰ কিছুমান কাম চাই থাকিবলৈ বা কাক ষ্টেটাছ দিয়ে এনেকুৱা ধৰণৰ তাৰপিছতে এদিন প্ৰায় 8মান বজাত মই এনেকৈ চালোঁ অনলাইন আছে প্ৰায় 8মান বজাত নিশা অনলাইন আছে তাৰপাছতে তেওঁ সম্ভৱ সেই সময়তে মোকো চাই আছে যে অনলাইন আছোঁ আৰু মই কি কৰিছোঁ হোৱাটছএপত যোনটো টাইপ কৰিব পৰা অপশ্যনটো তাতে ক্লিক কৰি থৈ দিছোঁ আৰু তেওঁ তাতে ক্লিক কৰি থোৱা আছে আৰু তাতে টাইপিং সম্ভৱ ওলাই থাকে তেওঁ মোক কিবা এটা টাইপিং কৰি আছে বুলি গম পাইছিলোঁ বা ময়ো কিবা এটা টাইপ কৰি আছিলোঁ তেওঁ গম পাইছিলে তাৰপাছতে তেওঁ ভাবিছে কি মোৰ মেছেজটো আগত যাওক আৰু মই ভাবিছোঁ কি তেওঁৰ মেছেজটো মোলৈ আগত আহক নাহে এনেকৈ পেলাই প্ৰায় 9-10টামানলৈকে সেইটো কামতে ব্যস্ত আছিলোঁ একমাত্ৰ তেওঁকে চাই আছিলোঁ যে অনলাইন আছে নাই আৰু তেওঁ চাই আছিলোঁ যে মই অনলাইন আছোঁ কি নাই তাৰপৰা এনেকৈ প্ৰায় এসপ্তাহমান চালোঁ ইজনে সিজনক ৰাতি কেতিয়াবা 10টা বাজে কেতিয়াবা 11টা বাজে তেনেকৈয়ে চাই থাকোঁ অনলাইন আছেনে নাই কিন্তু মেছেজটো নকৰিছিলোঁ খংটো তেওঁ আছিলে আৰু মোৰো আছিলে সেইবাবে আৰু কোনো এজনে ইজনক কণ্টেক্ট কৰা নাছিলোঁ ভাবিছোঁ তেওঁ মোক আগত ফোন কৰিব বা তেওঁ ভাবিছে কি মই তেওঁক আগত ফোন কৰিম কৰা হোৱা নাছিলে আৰু এদিন হঠাতে মই তেওঁক মেছেজ কৰিলোঁ যে ইমান ৰাতি কাৰ লগত অনলাইন আছে বুলি আকৌ সুধিলোঁ তাৰপৰা আছোঁ কাৰোবাৰ লগত তেওঁ ৰিপ্লাই কৰিছিলে আছোঁ কাৰোবাৰ লগত মোৰতো আৰু বেছি খং উঠি গ'ল কাৰণ কিয় মোৰ লগত কথা পতা বাদ দি পেলাই আকৌ বেলেগ কাৰ লগত অনলাইন আছে মানে এটা মনত সন্দেহ ভাৱ আহি গৈছিলে দেই সঁচা কথা কৈছোঁ কাৰণ সন্দেহটো মানুহৰ থাকেই যেতিয়া ভালপোৱা বেছি হৈ যায় তেতিয়া সন্দেহটো আৰু বেছিকৈ সোমাই আহে থাকিবই পাৰে কাৰণ ইমান দিন কণ্টেক্টত নাই তাৰপাছতে আকৌ অনলাইন আৰু তেওঁ উল্টা কৰিছিলে তই কাৰ লগত অনলাইন আছ ময়ো ক'লোঁ আছোঁ আৰু তোমাক কিয় লাগে সুধিছিলে তেওঁ উত্তৰ দিছিলে থাক কাৰ লগত থাক এতিয়া সুখী আছ এনেকৈ আছ তেনেকৈয়ে থাক আচলতে মোৰতো বেছি বেয়া লাগিলে কাৰণ মোৰ মনত এনেকুৱাই ভাৱ হ'ল সঁচাকৈ আঁতৰি যাব নেকি মানে আমি কোনোদিনাখনে লগ নহ'ম নেকি তাৰপৰা আছিলোঁ কিন্তু ইমান কষ্টৰে থকাটো টান হয় তথাপিও আছিলোঁ নিজৰ এটিটিউডৰ কাৰণে তাৰপাছতে এদিন প্ৰায় 1.5 মাহমান হৈ গ'ল তাৰপৰা তেওঁক মই নিজেই কণ্টেক্ট কৰিলোঁ আৰু সঁচাকৈ সেইদিনাখন আমাৰ ঘৰত আলহী অহা কথা আছিলে মানে ছোৱালী চাবলৈ অহা প্ৰপ'জ লৈ পেলাই আমাৰ ঘৰত আলহী অহা কথা আছিলে আৰু সেই কথাটো মই তেওঁক নজনোৱাকৈ থাকিব পৰা নাছিলোঁ কাৰণ যিমানে যি হ'লেও মনততো ভাল প্ৰভাৱটো আছেই সেইবাবে মই তেওঁক মেছেজ কৰি পেলাই জনালোঁ নহয় তাৰ আগতে তেওঁক হোৱাটছএপত ব্লক কৰি দিলে টোটেলি ব্লক কৰি দিলে কাৰণ তেওঁ মানে ভাবিছে যে নাচাওঁ আৰু কণ্টেক্ট যি কৰি থাক বুলি ভাবি পেলাই তেওঁ মোক ব্লক কৰি দিলে হোৱাটছএপতো তেওঁক মই চাব নোৱাৰা হ'লোঁ ক'তোৱে চাব নোৱাৰা হ'লোঁ তাৰপাছতে ফোনত খালি মেছেজটো ব্লক কৰি থোৱা নাছিলে আৰু মই তেওঁক মেছেজ এটা কৰিলোঁ যে এনেকুৱা আমাৰ ঘৰত আলহী অহা কথা আছে 2 বজাত তাৰপাছতে তেওঁ লগে ৰিপ্লাই কৰিছে নালাগে এইবোৰ মই ভাল নাপাওঁ তাৰপাছতে মই ভাবিলোঁ তই এতিয়া আকৌ এইটো মেছেজ কিয় কৰিছে সঁচাকৈ বিচাৰেনে যে মই সেইটো নকৰাটো তাৰপাছতে ময়ো ক'লে কিয় তুমিতো মোৰ পৰা আঁতৰিয়ে গ'লা এতিয়া আকৌ কিয় নালাগে আহিব ধৰিছে আহিব দিয়া তেওঁ তেতিয়া ক'লে নালাগে যাবলৈ মই যাম তহঁতৰ ঘৰত সঁচাকৈ সেইদিনাখন আহিছিলে সন্ধিয়াৰ সময়ত আমাৰ ঘৰত আৰু সেইদিনাখন ময়ো মাহঁতক ক'লোঁ যে কিবা কাৰণত মোৰ গাটো ভাল নহয়
আৰু সঁচাকৈ মই সেইদিনাখন মাহঁতক কৈলোঁ যে মোৰ গা ভাল নহয় আৰু আলহী আহিব নালাগে বুলি পেলাই। সঁচাকৈ আলহী নাহিলোঁ আৰু সেইদিনাখন সন্ধিয়া তেওঁ আমাৰ ঘৰত আহি পেলাই মাহঁতক তেওঁ বিয়াৰ প্ৰস্তাৱটো দিলে। বিয়াৰ প্ৰস্তাৱটো যেতিয়াই দিলে মোৰ মনত তেওঁৰ ওপৰত বেলেগ এটা ভাৱৰ সৃষ্টি হ'ল আৰু সঁচাকৈ তেতিয়াৰ পৰাই বহুত বেছি বিশ্বাস কৰিব ল'লোঁ। মানে এই সৰু সুৰা কাজিয়াবোৰৰ পৰা আঁতৰি থাকিব ল'লোঁ আৰু যেতিয়াই আমাৰ ঘৰত তেওঁ প্ৰস্তাৱটো দিলে আৰু আমাৰ ঘৰখনেও মানি লৈছিলে, কাৰণ তেওঁ যিহেতু স্বভাৱ চৰিত্ৰ বা ভদ্ৰতাৰে কথাবিলাক কয়, সেই কথাটো আমাৰ ঘৰৰ মানুহখিনিও পচন্দ কৰিছিলে। সেইবাবে মাহঁতেও প্ৰস্তাৱটো মানি লৈছিলে আৰু মাহঁতে কৈছিলে যে ঠিক আছে, তুমি ক'লেই নহ'ব, তোমালোকৰ ঘৰৰ মানুহক আনিবা, তেতিয়া আমি কিবা এটা চিন্তা কৰিম। তেওঁ উত্তৰ দিছিলে, ঠিক আছে মই সেইখিনি কৰিব পাৰিম, কিন্তু এতিয়া এনেকুৱা ধৰণৰ চিন্তা নকৰিব, মানে মোৰ বিয়া কথা চিন্তা কৰিবলৈ মানা কৰিলে। ঘৰৰ মানুহ অহালৈকে বাট চালে। তাৰপাছতে যিহেতু আমাৰ পৰিয়ালৰ মানুহে ইতিমধ্যে গম পালে যে তেওঁ আমাৰ ঘৰত এনেকুৱা এটা প্ৰস্তাৱ দিছে বুলি, পৰিয়ালৰ প্ৰায় মানুহে গম পালে আৰু তেওঁলোকৰ ঘৰো ইজন সিজনে গম পাইছিলে। এনেকৈ পেলাই আমি ইঘৰে সিঘৰৰ লগত ফোনযোগে কথা পাতিব ল'লোঁ আৰু মই তেওঁলোকৰ ঘৰৰ মানুহৰ লগত ভালকৈ মিলামিচি কথা পাতিব ল'লোঁ, ইটো সিটো খবৰ ল'ব ল'লোঁ। এনেকৈ পেলাই সম্পৰ্কটো আৰু বেছিলৈ আগবাঢ়ি গ'ল আৰু সেই সৰু সৰু কাজিয়াবোৰ লাহে লাহে নোহোৱা হ'বলৈ ধৰিলে যেতিয়া আমাৰ সম্পৰ্কৰ ঘৰুৱা হ'ব ধৰিলে। আৰু তাৰ মাজতে ইটো সিটো কিবাকিবি থাকেই, সৰু সুৰা খং অভিমানবোৰ, কিন্তু সেইবোৰ বৰ বেছি দিনৰ কাৰণে নাথাকিছিলে, খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে আছিলে আৰু এনেকৈ সম্পৰ্কবোৰ গতানুগতিকভাৱে চলি আছে। তাৰপাছতে এদিন তেওঁলোকৰ ঘৰৰ মানুহ আমাৰ ঘৰত আহিলে খোজা বহা কৰিবৰ কাৰণে আৰু সেইদিনাখনেই খোজা বহা কৰাৰ পাছতেই আমাৰ বিয়া তাৰিখো চোৱালে। তেওঁলোকৰ ভিনদেউ আৰু আমাৰ খুৰাহঁত মিলি পেলাই বিয়াৰ তাৰিখো চোৱালে। বিয়াৰ তাৰিখ চোৱালে আহিনৰ 14 তাৰিখ, মানে 2 অক্টোবৰ। আৰু ডেট বাৰ ঠিক হোৱাৰ পাছতে আমাৰ প্ৰায় 6-7 মাহৰ পাছত বিয়া যা যোগাৰ আৰম্ভ হ'ল আৰু সেইকাৰণে মই জবটো এৰি দিলোঁ আৰু এনেকৈ সৰু সুৰা কাজিয়াৰ দ্বাৰা আমাৰ সম্পৰ্কবোৰ আগবাঢ়ি গৈছিলে। আমাৰ সম্পৰ্কটোৱে আজি এইটো পৰ্যায় পালেহি। এতিয়া ইজনে আনজনৰ লগত সুখী, যদিও মাজে সময়ে 2-এটা খং অভিমান থাকিবই, সকলোৱে থাকে। বুঢ়া বুঢ়ী, সৰু ল'ৰা ছোৱালী, ডেকা মানুহ বা আদহীয়া সকলোৱে থাকে কাজিয়া বা অভিমান, কিন্তু সেই অভিমানবোৰ ক্ষণস্থায়ী, মাত্ৰ আধা ঘণ্টা 5 মিনিটৰ কাৰণে থাকে আৰু পাছত নাইকিয়া হৈ যায়। আৰু এতিয়া অৱশ্যে সুখী, এজনে আনজনক লৈ পেলাই। সিমানখিনিয়ে আৰু বৰ বেছি নকওঁগৈ, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। আৰু আজি ইমানতে মোৰ লাভ ষ্টৰী 2য় খণ্ডটো আৰু শেষৰ খণ্ডটো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাৰিলে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু নতুন ভিডিঅ' এটাৰ সৈতে মই লিমাই আপোনালোক সকলোকে পুনৰবাৰ লগ পাই আছোঁ। ধন্যবাদ।